নমস্কাৰ আজিৰ টপিকটোত আমি ট্ৰেডিংৰ বিষয়ে আলোচনা কৰিম মানে এক কম সময়ৰ ভিতৰত মাৰ্কেটখনে কেনেদৰে মুভ কৰে আৰু সেই মুভমেন্ট চাই আপুনি কোনটো টাইমত বা কোনটো সঠিক টাইমত আপুনি পইচা লগাব বা পইচা উলিয়াব সেই সম্পৰ্কে আমি আলোচনা কৰিম এই এনালাইসিসটো ক্ৰিপ্টোকাৰেন্সিয়ে হওক বা ষ্টক মাৰ্কেটেই হওক সকলোতে খাটিব আমি এতিয়া বেসিকৰ পৰা ষ্টাৰ্ট কৰিম ক্ৰিপ্টোকাৰেন্সি নাইবা ষ্টক মাৰ্কেটেই হওক তাৰ পৰা আমি দুই ধৰণে পইচা ইনকাম কৰিব পাৰো এটা হৈছে ইনভেস্টিং আৰু আনটো হৈছে ট্ৰেডিং আৰু যদি আপুনি ইনভেস্টিংৰ ফালৰ পৰা চাই তেন্তে আপুনি চাব লাগিব কোম্পানীটোৰ ফিউচাৰ কি আছে ইয়াৰ কোম্পানী কেনেকুৱা ই কি কাম কৰি আছে তাৰ আপকামিং প্ৰজেক্ট কেনেকুৱা আছে সেইবোৰৰ ওপৰত আৰু তাত কোনো টেকনিক্যাল এনালাইসিসৰ প্ৰয়োজন নহয় তাত আপুনি এবাৰ টকা লগাই 5-10 বছৰলৈ পাহৰি যাওক আপুনি এটা ভাল ৰিটাৰ্ণ পাব কিন্তু যদি আপুনি ট্ৰেডিং কৰিবলৈ যায় তেন্তে তাত টেকনিক্যাল এনালাইসিসৰ প্ৰয়োজন হ'বই আপুনি ট্ৰেডিং কৰিবলৈ হলে প্ৰাইস একচন স্ট্ৰেটেজিটো ফলো কৰিবই লাগিব মানে প্ৰাইজৰ একচনৰ হিচাপত আপুনি পইচা লগাব লাগিব প্ৰাইস একচন স্ট্ৰেটেজি মানে আপুনি কইনটোৰ ট্ৰেন্ড ফলো কৰিব লাগিব মানে কইনটো কোনটো ট্ৰেন্ডত আছে এই কন্তে এটা কথা কইলো আপোনালোকে যদি ট্ৰেডিং কৰিবলৈ বিচাৰে তেন্তে আপোনালোকে এনালাইসিস কৰিবই লাগিব নহবা আপোনালোকৰ জুৱা খেলি থকাৰ দৰে হ'ব আপুনি শিকিব লাগিব টাইম দিব লাগিব আৰু এক্সপেৰিয়েন্স ল'ব লাগিব মাৰ্কেটখন এনেকুৱা নহয় যে আপুনি মাৰ্কেটত আহিলে টকা লগালে এগালমান আৰু কোটিপতি হৈ ওলাই আহিল এনেকুৱা পসিবলই নহয় যদি আপোনালোকে ভাবে যে মই প্ৰথমতে শিকো এতিয়া টকা নেলগাও তেতিয়া হলে আপোনালোকে ফাৰ্ষ্টত পেপাৰ ট্ৰেডিং কৰক পেপাৰ ট্ৰেডিং মানে আপোনালোকে কাগজত লিখি যাওক যে এইকিটা কইনত মই ইমান টকা লগাইছো ইমান তাৰিখে গতিকে এসপ্তাহ বা দুসপ্তাহৰ পিছত ইয়াৰ গ্ৰাফ কোনফালে দিশে গতি কৰিছে আপোনাৰ এনালাইসিসটো মিলিছে নাই হেতু মন কৰক ইনভেস্টিংত যেনেকৈ আমি 5 বছৰ 10 বছৰ ওয়েট কৰো ট্ৰেডিংত তেনেকুৱা নহয় ট্ৰেডিংত আমি শৰ্ট টাইম পলিসি মেইনটেইন কৰো আৰু আমি তেতিয়া কি ট্ৰেন্ড চলি আছে এতিয়া এই প্যাটাৰ্ণটোলে মন কৰক যদি এই প্যাটাৰ্ণটোৰ দ্বাৰা গ্ৰাফডাল এটা ডাইৰেকশনত গৈ থাকে তেতিয়া আমি তাক আপট্ৰেন্ড বুলি ক'ব পাৰো এইবোৰ যে দেখিছে ইয়াক কোৱা হয় হায়াৰ হাই আৰু এইবোৰক কোৱা হয় হায়াৰ লো কিয় হয় কাৰণ তেহেতটো হায়াৰ সাইডৰেটো লো হয় মানে হায়াৰ সাইডত গৈ আছে কিন্তু লো পজিশন আছে চাওক এইবোৰ কিছুমান টেকনিক্যাল ওয়াৰ্ড হয় মনত ৰাখি যাব বুজাত বহুত কাম দিব এতিয়া চাওক আপোনালোকে ট্ৰেন্ডটো চাই টকা লগাবলৈ কমসে কম দুটা হায়াৰ লো পজিশন চাবই লাগিব আৰু যেতিয়া আপুনি 2 নম্বৰ হায়াৰ লোটোত অলপমান যদি ওপৰৰ উঠাৰ নিচিনা দেখিছে আপুনি তাত ট্ৰেড কৰিব পাৰে মানে এই পজিশনটোত আপুনি ট্ৰেড কৰিব পাৰে যদি ওপৰলৈ যোৱা দেখিছে এতিয়া কথা হল আপুনি কইনটো বেচিব কেতিয়া কিন্তু তাৰ আগতে আমি জানিব লাগিব সাপোৰ্ট আৰু ৰেজিস্ট্যান্সৰ কথা সাপোৰ্টে প্ৰাইসটো উঠাত নবা ষ্টেবল হোৱাত সহায় কৰে মানে সাপোৰ্ট মানে কি যি আমাক ধৰি ৰাখে বা পৰিব নিদিয়ে বা ধৰি ৰাখে যাতে আমি পৰিব নোৱাৰো এতিয়া আমি বিটকইনৰ চাৰ্টখন চাইছো এতিয়া এই গ্ৰাফটোলে মন কৰক আৰু এই পজিশনটো চাওক ষ্টিকডাল যে দেখিছে ইয়াৰ পজিশনটো চাওক ই এটা সাপোৰ্ট লেভেল প্ৰাইস যেতিয়া উঠি এখিনি নামিলে আকৌ ই নামিব নিদিলে আকৌ ইয়াপা প্ৰাইস আপ হৈছে আকৌ ইয়াত উঠা ষ্টাৰ্ট কৰিছিল আৰু ৰেজিস্ট্যান্স মানে হৈছে যিয়ে আমাক আগবঢ়াত বাধা দিয়ে অসমীয়াত যদি কওঁ ইয়াৰ অৰ্থ হৈছে ৰোধক এতিয়া এই গ্ৰাফটোলৈ মন কৰক এতিয়া এই গ্ৰাফটোলৈ চালে দেখা পাব যে এই পজিশন কিটা যে দেখিছে এই পইণ্টটো হৈছে আৰু এই পইণ্টটো এটা সিমিলাৰ পইণ্ট এই পইণ্টটো আৰু ইয়াৰ লগত প্ৰায় এটো মিলি আছে এইটো পইণ্ট কিয়া দেখিছে ৰেজিস্ট্যান্সৰ কাম কৰিছে মানে ই প্ৰাইসটোক আগবাঢ়িব দিয়া নাই ইকন এটা ৰেজিস্ট্যান্স পাইছে ই তললৈ আহিছে আকৌ নামি আৰু এটা ৰেজিস্ট্যান্স সৃষ্টি হৈছে ইয়াত আকৌ এই ৰেজিস্ট্যান্সটোৰ ওচৰ পাইছে ই আকৌ ডাউন মাৰিছে আকৌ আপ হৈছে এই ৰেজিস্ট্যান্সটো পোৱাৰ লগে লগে আকৌ ডাউন মাৰিছে তেনেকুৱা চাওক মাৰ্কেটত প্ৰত্যেক দিনাই নতুন মানুহ এন্ট্ৰি লয় যি সকলে একো নাজানে আৰু যেতিয়া পইচা লগোৱাৰ পাছত যদি তললৈ গুচি যোৱা দেখে তেতিয়া ভয়তে সেল কৰি দিয়ে যাক আমি পেনিক সেল বুলি কওঁ এই পেনিক সেল আৰু সাংঘাতিক হয় যেতিয়া মাৰ্কেটত কিবা বেয়া নিউজ ওলাই গতিকে এইবোৰৰ পৰা ৰেজিস্ট্যান্সৰ সৃষ্টি হয় চাওক এই কাণ্ডবোৰ আগৰ পৰাই চলি আহিছে গতিকে এক্সপাৰ্ট ট্ৰেডাৰবোৰে সেই হিচাপেই ট্ৰেড কৰে এতিয়া এই লাইভ ট্ৰেডটোৰ গ্ৰাফটোৰ প্যাটাৰ্ণটো চালে আপুনি ইয়াত আপট্ৰেন্ড দেখা পাব এই প্যাটাৰ্ণটোৰ মতে প্ৰেডিকচন কৰিবলৈ প্ৰথমতে আপুনি দুটা হায়াৰ হাই আৰু হায়াৰ লো লৈ ল'ব
আৰু এনে ধৰণে লাইন টানি দিব এতিয়া ইয়াৰ সাপোৰ্ট জোনবোৰ চাবলৈ আগৰ ৰেজিস্ট্যান্সবোৰ চাই ল'ব যিবোৰ ব্ৰেক কৰি আহিছে গতিকে এইটোক আমি সাপোৰ্ট লেভেল বুলি মানিব পাৰো তেনেকে এইখিনিত সাপোৰ্ট লেভেল হ'ব বুলি মানিব পাৰো খুব সম্ভাৱনা আছে যে ইয়াৰ পৰা ওপৰ উঠাৰ আৰু যদি নুঠে দেন ইয়াৰ নেক্সট সাপোৰ্ট জোন হ'ব এইটো এতিয়া আহো আপুনি কেতিয়া সেল কৰিব চাওক এই যে আপট্ৰেন্ডটোত প্যাটাৰ্ণটোৰ পৰা ওলাই গৈছে গতিকে বহুত বেছি চান্স থাকে তললৈ যোৱাৰ গতিকে আপুনি ইয়াত সেল কৰি দিব পাৰে এতিয়া নেক্সট ট্ৰেন্ডটো হৈছে ডাউন ট্ৰেন্ড আপ ট্ৰেন্ডত যেনেকে এটা প্যাটাৰ্ণ বনাই ওপৰলৈ গৈছে ডাউন ট্ৰেন্ডত সেইদৰেই প্যাটাৰ্ণ বনাই তললৈ গৈ থাকে এতিয়া এই গ্ৰাফটোলে চালে দেখা পাব এটা ডাউন ট্ৰেন্ডৰ প্যাটাৰ্ণ বনাইছে এই লেভেলটোক কোৱা হয় লোৱাৰ হাই আৰু এই লেভেলটোক কোৱা হয় লোৱাৰ লো এতিয়া আপোনালোকে এই প্যাটাৰ্ণটো ব্ৰেক নকৰালৈকে কেতিয়াও ট্ৰেড নকৰিব চাওক এইখিনিত প্যাটাৰ্ণটোৰ জোনৰ পৰা বাহিৰ হৈছে আৰু ষ্টেবল পজিশনত আছে যাক আমি সাইডৱেজ ট্ৰেন্ড বুলি কওঁ এই সাইডৱেজ ট্ৰেন্ডটোত কিছুমান প্যাটাৰ্ণ বনে যাক চাইও আপুনি ট্ৰেড কৰিব পাৰে সেই বিষয়ে আমি পাৰ্টটোত আলোচনা কৰিম এতিয়া চাওক এই সাইডৱেজ ট্ৰেন্ডটো ব্ৰেক কৰি আকৌ এটা আপ ট্ৰেন্ড প্যাটাৰ্ণ বনাইছে গতিকে এতিয়া আপোনালোকে ট্ৰেড কৰিব পাৰে চাওক সাইডৱেজ ট্ৰেন্ডত কোনো গ্যাৰান্টি দিব নোৱাৰি যে আপে যাব বা ডাউনে যাব গতিকে আপোনালোকে সাইডৱেজ থকা প্যাটাৰ্ণবোৰ নজনালৈকে সাইডৱেজত ট্ৰেড নকৰাটোৱে ভাল এইখিনিতে আজিৰ পাৰ্টটো শেষ কৰিছো এই পাৰ্টটোত আপোনালোকে ট্ৰেডিং সম্পৰ্কে এটা বেসিক কনসেপ্ট পাবলৈ সক্ষম হ'ল বুলি মই ভাবো ট্ৰেডিং সম্পৰ্কে আলোচনা কৰিবলৈ আৰু বহুতো আছে যদি ভাল পালে আশা কৰো পাছলৈ সংযোগ হৈ থাকিব ধন্যবাদ